গাইস ওয়েলকাম ব্যাক টু আমার বয়স। আজি আমি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আমি আজি গাহৰি উইথ নৰসিংহ বানাম আৰু আমাৰ ৰান্ধনী আছে, আপুনি চাব পাৰে কাকতি ৰেডি আছে। আমাৰ গাহৰি নৰসিংহ দি বানি আছে, বইলটো হৈ গৈছে। আমি বৰ্তমান আপোনাৰ পিঁয়াজ দি দিছোঁ, আলুটো দি দিব আছে নেকি? আলু পিঁয়াজটো অলপ হৈ লওক তাৰপিছত দিম। ভাৰ্গৱ ভাগৱতী আমাৰ আদা বটি আছে আৰু ইয়াৰ কাম নাই, ই নাই পানীখিনি হেৰি কৰি আছে। আৰু নৰসিংহ ক'ত? ৱেৰ ইজ নৰসিংহ ব্ৰ? ক'ত? ইংকে লৰে দি অলপ এই আমাৰ আলু গেল। য়েছ গাইছ, এতিয়া আলু ফ্ৰাই হ'ব অলপ। ৰান্ধনীয়ে খন্তি মাছে মছলা বটাই বটি আছে। আজি কি খাম? আমি মাংস খাম। লগতে চিগনেচাৰ আমি মাংস খাম। মায়ো মছলা নাকত লাগছি ভাল। আদা নহৰু ৰেডি আছে। আগত কিয় ষ্টাইলত দি না? ইংকে দি নাজনা ভাল ধুনীয়া দিগদাৰ। এই আদা নহৰু গেল। আদা নহৰুটো আপোনালোকে 1.5 মিনিট ভাজি ল'ব। 1.5 মিনিট না? 1.5 মিনিট না? তুমি ৰান্ধনী হবা বাবু, তুমি ৰান্ধনী হবা। এই আমাৰ আদা নহৰু গেল। আপোনালোকে যদি প্ৰপাৰ নৰসিংহ দি গাহৰি বনাব খুজিছে তেতিয়াহ'লে আপুনি 1.5 মিনিট আপুনি আদা নহৰুটো আলু পিঁয়াজৰ লগত ভাজি ল'ব। এয়া ভাজি আছে আমাৰ ৰান্ধনীয়ে। তাৰপিছত আপোনালোকে সোৱাদ অনুসাৰ বিলাহী, সোৱাদ অনুসাৰ নিমখ এইবিলাক আমি দি থাকিম লাহে লাহে। চাই থাকক, কেমেৰা দেখি বালটো ক'লে আকৌ নহয়, বাকীবিলাক ক'ব নালাগে। সেইটোও দি দিম, কাটা কাটি চিষ্টেম নাই এইবিলাক। সেই গেলা উঠি যাব দেই। কি হ'ব দে? মই গাহৰি দিম, দেখাচোন গাহৰি দিম, এই গাহৰি দিম মই নাংগে প্ৰথমতে আমি এইগাল আমাৰ বিলাহী, এইখিনি নালাগে। এই নৰসিংহ পাছত দিব না, বহুত মেহনত কৰিছি ভাই। তই অলপ ইভাগে দিবি। এই গেল আমাৰ বিলাহী, নৰসিংহটো পাছত দিম, অলপ পাছত। আগে বিলাহী বলা পিছত নৰসিংহ। বিলাহীটো অলপ পানী ওলাব, তাৰপাছত দিম। আচলতে বিলাহীটো সেইকাৰণে দিয়া যায় যাতে অলপমান পানী হয়, তেতিয়া মাংসখিনি মানে লাগি ধৰে আৰু মানে আলু পিঁয়াজখিনি লাগি ধৰাৰ পাছত বিলাহীটো ৰিলিজ দা পানী, দেন উই এড দা নৰসিংহ। আহি আছে, তেওঁ আহি আছে। তেওঁক আমি মাংসৰ ভাগ নিদিওঁ, মাংস দিয়া নহ'ব, মাংস দিয়া নহ'ব গাইজ। ক'তে এই একো নহয় ক'তে হিৰা মাংগে কাটি নাখায়। আমি নাখাওঁ ইমান। হ'ব কিং চিলি নহয়, ক'তে হিৰা নাম তো শুনা হি হোগা, ক'তে হিৰা। এইটো আমি অলপ দেৰিকে দিম, বাকীখিনি হা বাকীখিনি আৰু অলপ দেৰিকে দিম। বাকী দিবা কি আছে? এইখিনি আঞ্জাৰ শেহত দিম। ঠিক আছে গাইজ, আপোনালোকৰ এই আদা নহৰু আৰু আলু পিঁয়াজখিনি ভালকৈ ভাজাৰ পাছত আমি লাহেকৈ নৰসিংহখিনি এড কৰি দিম। নৰসিংহ এড কৰি দিয়া হৈছে দে। এই ই আৰু গান গাই থাকে, কপিৰিত লাগব। অঁ গুড। অ' নহয়, ভালকৈ ভ্লগ বনাব লাগিলে সিনকে দিব লাগিব, হয় না?
প্ৰপাৰ চেফৰ তালিকা আৰু এইটো ৰ'ল আৰু এটা ৰৈছে ৱাও ভাজা হোৱাৰ পাছত আমি ডাইৰেক্ট গাহৰিটো বহাই দিম তাৰপিছত আপোনালোকক ফাইনেল ৰিজাল্ট দেখাই আছোঁ বেছি এইগিলা দেখাব লগা নাই আজি ৰাখোতে দেখাম এবাৰ তাৰপিছত আমি এক্সপ্ৰেছন দেখাই দিম চবৰে খাই কিনে কেনেকা কি ফিল বাকী এইখিনি আমাৰ হৈ লওক আপোনালোক ডাইৰেক্ট দেখাই আছো শৰ্ট টাইমত লগ পাই আছোঁ ভাজাৰ খাওঁ আৰু আমি আৰু এইবাৰ আহিছে আমাৰ চিক্ৰেট মছলা এইখন আমাৰ আঞ্জাৰ ফাইনেল লুক আৰু আমি ভাত বাঢ়ি লৈছোঁ বঢ়িয়াকৈ এই ইয়াক নেকেডত সেই ধৰে নেকি এই নেকেড পিকচাৰত দি ধৰে মানে ৰেষ্ট্ৰিক্টেড দি দিয়ে যি দিও দিব পাৰে কিনকে আছে দেখা নাই আৰু গাইজ আমি খাব লৈছোঁ গতিকে এইখিনিতে আমি আজি সমাপ্ত কৰিলোঁ বুলি ঘোষণা কৰিলোঁ নেক্সট ব্লগত লগ পাই আছোঁ ধন্যবাদ শুভৰাত্ৰি থেংক ইউ জয় জয়